আজি ভিডিঅ'টো এটা সৰু টপিকৰ ওপৰত মানে কি হ'ল কালিৰ পৰাতো লকডাউন খুলি দিছে দিল্লীত তো সেইকাৰণে কালি বিশাল চিশাল খুলিলে আমাৰ পৱন ভাই গ'ল বিশালত কিবা বজাৰ কৰিব গৈছিলে তাৰ কাৰণে তো সি এটা স্পৰ্টিং দেখা পালে টি চাৰ্ট এটা দেখা পালে সেই টি চাৰ্টটো ভাল পালে আৰু সি মোলৈ লৈ আহিলে গিফ্ট হিচাপে তো তাকে বোলো আপোনালোকক দেখাই দিওঁ টি চাৰ্টটো বহুত সস্তীয়া টি চাৰ্ট কম দামতে ভাল কোৱালিটিটো ভাল বঢ়িয়া টি চাৰ্ট আৰু চাওকচোন আপোনালোকে মই পিন্ধি দেখাই এইটো এতিয়া বৰ্তমান বেলেগ এটা পিন্ধি আছোঁ আপোনালোকক পিন্ধি দেখাই আছোঁ এইটো টি চাৰ্টটো জকা এটা আছে এনেকৈ জকা কিন্তু আগতে পিন্ধি পোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইম পিন্ধিছোঁ জকা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে টি চাৰ্টটো বেছি দামৰ নহয় আপোনালোকে দেখিব ৰখক মই দেখাই আছোঁ বুজিছেনে 99 অনলি বহুত কম দাম বিশালত পোৱা যায় 99 আমাৰ নগাঁও বিশালতো পায় মই তাৰপৰাও কিনিছোঁ 99ত দুটা টি চাৰ্ট এনেকুৱা এটা বগা এটাই কিনিছোঁ আৰু এটা আপোনাৰ হেৰি এইটো গ্ৰে কালাৰৰ এটা কিনিছিলোঁ তো আপোনালোকে তাৰপৰাও ল'ব পাৰিব 99ত পোৱা যায় কিন্তু ইয়াৰ নিচিনা কালেকশ্যন পোৱা নাযায় ইয়াৰ বিশালত বহুত আছে ভেৰাইটিজ বহুত আছে আমাৰ নগাঁও বিশালখন ইমান ভেৰাইটিজ নাই একে মানে হেৰিয়ৰে ষ্টাইলৰ একেটা ষ্টাইলৰে XL M S এই গোটেইকেইটা চাইজতে থাকে সেইকাৰণে মই বেয়া পাওঁ তাৰপৰা কিনিবৰ কাৰণে কিয়নো তাতে একেটা ষ্টাইলতে থাকে এতিয়া মই সৰু এটা নিলে কোনোবাই ডাঙৰ এটা নিব বা কোনোবাই তাতকৈ সৰু এটা নিব তো একেটাই হৈ যায় আৰু ভাল নালাগে বেলেগে পিন্ধা একেই এটা পিন্ধিবলৈ কাৰণে অকণ কিবা লাগে ক'ৰবাত লগ পালে এনেকুৱা মোৰ লগত কেইবাবাৰো হৈছে ইয়াতে এবাৰ কুটুব মিনাৰ চাব গৈছিলোঁ কুটুব মিনাৰ চাব যাওঁতে মই এটা চুৱেটাৰ পিন্ধি আছিলোঁ সি ঠাণ্ডাৰ দিন আছিলে 2019 ঠাণ্ডাৰ দিন আছিলে তেতিয়া কি হ'ল মই যোনটো মানে চুৱেটাৰ পিন্ধি গৈছোঁ ইয়াত কুটুব মিনাৰত আকৌ চাবলৈ যালে লাইন পাতিব লাগে টিকেটৰ কাৰণে টোকন এটা দিয়ে সেইটো দিলেহে সোমাব দিয়ে 50-60 টকামানকৈ লয় হ'বলৈ বাৰু পাহৰিলোৱে কিমান আছিলে তথাপি কি হয় সেই চুৱেটাৰটো পিন্ধি গ'লোঁ আৰু মোৰ লাইনত একদম একে লাইনতে সমানে আৰু এটা নেক্সট এটা লাইন আছে দুটা লাইন আছে একদম ছেইম চুৱেটাৰ দুইটাই ইটোৱে সিটোলৈ চাই হাঁহি আছোঁ আৰু কি কৰিম তো সেইকাৰণে বেয়া লাগে সেনেকুৱা সেইকাৰণে মই ভাবোঁ মানে কি অকণ ইউনিক হ'ব লাগে পাব লাগে কিন্তু একেখন জেগাতে বহুত ষ্টাইল থাকিলে বেয়া লাগে আৰু চুলিগালো বেয়া হৈ আছে চুলি বহুত দীঘল হৈ গৈছে এজন নাপিত চাপিতৰ দোকানে খোলা নাই যে এতিয়া লকডাউন খুলিলে কালিৰ পৰা আজি খুলিলে চাগে আজিতো মংগলবাৰ হৈ গ'ল কাইলৈ বুধবাৰ কাইলৈ মানে কাটিম চাগে চুলি তো আপোনালোকে নেক্সট চাই থাকিব লকডাউন খুলিলে মই কালি সেইদিনাখন ভিডিঅ' এটা বনাইছিলোঁ ডেস্কটপ চাবৰ কাৰণে গৈছিলোঁ চাবলৈ নাপালোঁ ডেস্কটপ এতিয়া লকডাউনটো খোলাৰ কাৰণে ভাবিছোঁ ডেস্কটপটো চামগৈ আজিতো নাযাওঁ বাৰু কাইলৈতো ঠিক নাই পৰহিলৈ বা চতহিলৈ ভিতৰত গৈ পেলাই চামগৈ তেতিয়া আপোনালোকক মই দেখাম ডেস্কটপবিলাক দামবিলাক কেনেকুৱা বহুত সস্তাতে পোৱা যায় সেইকাৰণে মই ভাবি আছোঁ কি এছেম্বল ডেস্কটপ এটা লৈ লওঁ মানে অলপ কামত আহিব ঘৰলৈ লৈ যাম আগষ্ট মানত মই ঘৰত যাম চাগে তেতিয়া লৈ যাম তাত ছেটআপ কৰি দিম তো আপোনালোকে চাই থাকিব মই নতুন ভিডিঅ' আহিব ডেস্কটপ চাবলৈ যাম আমি আৰু বেলেগ কিবা কিবি ইণ্টাৰেষ্টিং দেখাই থাকিম চাব আপোনালোকে আৰু যদি ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ